হে ভিউৱাৰ্ছ, তো আপোনালোকে হলদিৰ ব্লগটো পালে আৰু আজি 4-5টা বাজি পাৰ হ'ল। এতিয়া হ'ব মেহেন্দিৰ শ্বুট। তো মেহেন্দিৰ আগত মই ঘৰত ক'বলৈ মানে জেগা নাই, কাৰণ বহুত মানুহৰ বেছি মানুহ আৰু ভিৰ বহুত বেছি। আৰু আপোনালোকে বেয়া নাপাব, কাৰণ মই সকলোবোৰ দেখুৱাই থাকিব পৰা নাই। বিয়াত বহুত কিবা কিবি মানুহ আহিছে, বহুত মানুহ আহিছে গৈছে, কিন্তু মই দেখুৱাব পৰা নাই। যিমানখিনি দূৰ পাৰোঁ সিমানখিনি দেখুৱাই দিম। তো ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমত তেনেকৈ গেটৰ পৰা মই এণ্টাৰ কৰিছোঁ ভিতৰলৈ, আৰু মেহেন্দি লগাওঁ, কেনেকৈ লগাওঁ, কোনে লগাই দিয়ে জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চাবলৈ লাগিব। থেংক ইউ। এতিয়া আহিছোঁ মই পাকঘৰলৈ। এয়া আমাৰ পিঠা বনোৱা। হয় ছাৰসকল, কি কৈ আছিলে? মাস্ক খুলি দিয়ক আৰু মাস্ক খুলি দিম। মাস্ক নুখুলো, 10K ছাবস্ক্ৰাইবাৰ হ'লে তাৰপিছত খুলি দিম। 10K কৰি দিয়া, 10K কালিয়ে খুলি দিম। এই আমাৰ কইনা য'তেই যাওঁ বোলে ভিডিঅ' ভিডিঅ' ভিডিঅ'। তাইক নুঠালে কেনেকুৱা হ'ব? নহ'লেতো আপোনালোকে মোৰ ভিডিঅ'ই নাচাব, ক'ব কি তাইকেই দেখাই থাকে মাস্ক পিন্ধি পিনে। আৰু ইয়াত চলি আছে গোল মিটিং। এজনী মই চিনি নাপাওঁ, এইজনী আৰু এইজনী ইনা, আৰু এইফালে আমাৰ ফাৰহেনা ভাল আছে, গুড গাৰ্ল। হাই বুলি কৈ দিছে, আৰু বাকীবোৰে ন' এণ্ট্ৰি। কি দেখাম আৰু অলপ অলপকে, একেবাৰে আগফালৰ পৰা পিছফাললৈকে ঘৰৰ অৱস্থা কেনেকুৱা সেইটো দেখাই দিছো এবাৰ। এইটো আমাৰ চোফাৰ এনেকুৱা অৱস্থা হৈ আছে, সেইডাল ছিঙি থাকিল, মানে ইমান গাল ল'ৰা ছোৱালী নহয়, এনেকুৱা ছিঙি থাকিল, চাইছেনে? আৰু তাৰ পিছত আহি গ'ল আমাৰ বিচনাডোখৰ। ইয়াত মানে আমাৰ কেমেৰামেন বিলাকে ইয়াতে আৰাম চাৰাম কৰে। চ' ইয়াৰ বিচনাৰ অৱস্থা এনেকুৱা, আৰু এইফালে এনেকুৱা, আৰু ইয়াতো কইনাৰ বস্তুবিলাক থৈ দিয়া হৈছে। আৰু এইখিনিতে আমাৰ মান বস্তুখিনি আছে। মানুহ মানে চব বিচনা বুকিং, ইয়াতো বুকিং। আৰু ইয়াত আছে আমাৰ জিজুৰ বহুত লাজ, বহুত। ইয়াত আছে টিকলি হাই কৈ দিয়া, হাই হাই। টিকলি ভাল আছে না? এবাৰ মই আগফালে গৈ দেখাই দিছো। এইখিনি পিছফালে গলি একেবাৰে ৰভা তললৈকে যোৱা, আৰু মই একেবাৰে আগফালৰ পৰা দেখাই দিছো। আগফাললৈকে লৈ গৈছো। এয়া মোৰ কেকা ইউটিউবত উঠি আছে, ইউটিউবৰ ভিডিঅ'ত। আৰু এইফালে আছে মুস্তাক আৰু চাহিল, মুখখন ভালকে উঠাই নাই। এয়া গুড গাৰ্ল, গুড বয়। আৰু ইয়াত আছে নামাজ হাই কৈ দিয়া, হাই। ৰভাৰ তলখিনি আপোনালোকে ৰাতি চাবলৈ পাব, আৰু এইখিনি আগফালে যিখিনি দিছে ৰভা পেণ্ডেল, এইখিনি মানে জাষ্ট শ্ব' কাৰণে দিছে। আৰু এই গলিটো যে চাই আছে আপোনালোকে,
এই গলিটো গৈ 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 ইমান দীঘল হৈছে ন গলিটো, গৈ পিনে পিছতহে কইনা বহা জেগাডোখৰ আৰু তাত খোৱাৰ জেগাডোখৰ। আপোনালোকে ফাইনেল যিটো নেকি লুক হয় সেইটো চাবলৈ পাব। কইনা কাইলৈ বিয়া আছে, তো কাইলৈ ফাইনেল লুকটো আপোনালোকে চাবলৈ পাই যাব। আৰু সেয়াই আৰু চাই থাকিব আজি মেহেন্দি কোনে কেনেকৈ লগাই, সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই পিনে ভাল পায় লাইক কৰি দিব। Tiba mana nam tanai? So এয়া মেহেন্দি লগোৱা হৈ গ'ল আৰু এতিয়া ৰাতি কেইটা বাজিছে 11:10 আৰু এয়া এতিয়ালৈকে কইনা মেহেন্দি লগোৱা হোৱাই নাই। সেইটো হাত দেখাই দিয়া। এইটো হাতত নেইনা লিখিছে, তো এইটো হাতত কি লিখিছে দেখিছা? মাইনল হেনো নাই এনেকৈ বগৰৰ ভিতৰে আৰু ইয়াত লিজা হৈ আছে। सहेली मेरी पूछे मुझे कितना साजन तेरा चाहे तुझे।